DSSB-MTS ফালৰ পৰা আপোনালোকৰ বাবে 714টা পোষ্ট মুকলি কৰা হৈছে। এই পোষ্টকেইটাৰ বাবে এপ্লাই অনলাইন মাধ্যমত কৰিব লাগিব। আহক এতিয়া ইয়াৰ অভাৰভিউটো চাই লওঁ। এই পোষ্টকেইটা ৰিলিজ কৰা হৈছে 11 ডিচেম্বৰ 2025। ষ্টাৰ্ট ডেট কোৱা হৈছে 17 ডিচেম্বৰ 2025 আৰু লাষ্ট ডেট কোৱা হৈছে 15 জানুৱাৰী 2026 ৰাতি 11:59 লৈকে। এক্সাম ডেট এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই। এপ্লিকেশ্যন ফিজ কোৱা হৈছে ইয়াতে কেটেগৰী ৱাইজ জেনেৰেল OBC EWS সকলে 100 টকা, SC ST PWD সকলে একো ফিজ নিদিয়াকৈ এপ্লাই কৰিব পাৰিব। পেমেণ্ট মোড কোৱা হৈছে ইয়াতে অনলাইন মাধ্যমত। এই পোষ্টকেইটাৰ বাবে এলিজিবিলিটিৰ কথা কোৱা হৈছে ইয়াতে সকলো কেণ্ডিডেটে 18ৰ পৰা 27 বছৰ বয়সৰ হ'ব লাগিব। লগতে এই চিলেকশ্যনৰ সুবিধা দিয়া হৈছে আৰু এই পোষ্টকেইটাৰ বাবে পোষ্ট নেম কোৱা হৈছে ইয়াতে মাল্টিটাস্কিং ষ্টাফ, চমুকৈ MTS বুলি কোৱা হয়। পদৰ সংখ্যা কোৱা হৈছে ইয়াতে 714টা। কোৱালিফিকেশ্যন হ'ব লাগিব আপোনালোকৰ 10 পাছ অনলি। চিলেকশ্যন প্ৰচেছ কোৱা হৈছে ইয়াতে ৰাইটিং এক্সাম হ'ব আপোনালোকৰ। ৰাইটিং এক্সামত পাছ হ'লে ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল এক্সাম হ'ব।